গাইজ গুড ইভিনিং, এটা নতুন ভিডিঅ'লৈ স্বাগতম। ষ্টুডিঅ'ত মই নয়নমণি দাস এটা নতুন ভিডিঅ' লৈছোঁ। সকলোকে চাওক যে প্ৰাণশিল্পী জুবিন গাৰ্গে উপযুক্ত ন্যায় পোৱা নাই। বৰ্তমান জুবিন গাৰ্গে ন্যায় কেতিয়া পাব, অৰ্থাৎ জুবিন হত্যাকাৰীয়ে কেতিয়া উপযুক্ত শাস্তি পাব আৰু 18জন প্ৰৱাসী সময়ে কেতিয়া আইনৰ আওতালৈ আহিব। আৰু জুবিন গাৰ্গৰ সোণাপুৰ ক্ষেত্ৰত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ পৰিছিল 21 ফেব্ৰুৱাৰী তাৰিখে। সমগ্ৰ অসমবাসীয়ে গম পাইছিল আৰু লাখ লাখ জুবিন গাৰ্গ অনুৰাগীয়ে শোকত ভাগি পৰিছিল আৰু পত্নী গৰিমা শইকীয়াকে কৈছিল যে কি হ'বলৈ আৰু বাকী আছে, যে কি হৈ আছে, যে জুবিন গাৰ্গ নামৰ মানুহজনে এনেকুৱা কি ভুল কৰিলে, তেখেতক ইমান অৱহেলিত কৰা কিহৰ কাৰণে হৈছে, ইমান অৱহেলা কিহৰ কাৰণে জুবিন গাৰ্গক কৰা হৈছে। আৰু প্ৰাণৰ শিল্পীগৰাকীৰ যিটো মৃত্যু হৈছিল ছিংগাপুৰত, এক ভয়ংকৰ তথ্য লৈছোঁ প্ৰমাণ সহকাৰে, চাই লওক। বৰ্তমান যিটো জুবিন গাৰ্গৰ কেছ চলি আছে, বৰ্তমান সেই কেছটো ইচ্ছাকৃতভাৱে দেৰি কৰি থকা হৈছে। বৰ্তমান সেইটো কেছ ইচ্ছাকৃতভাৱে দেৰি কৰি থকা হৈছে। আৰু জুবিন গাৰ্গে যদি ন্যায় পায়, অৰ্থাৎ ন্যায় পাব হ'লে আৰু 20 বছৰ লাগিব। যদি ন্যায় পাবলৈ লাগে জুবিন গাৰ্গে, তেতিয়াহ'লে এখন ফাষ্ট ট্ৰেক আদালতৰ প্ৰয়োজন জুবিন গাৰ্গে ন্যায় পাবলৈ। আৰু এই কথা পত্নী গৰিমা শইকীয়াৰ ভগ্নী পামী বৰঠাকুৰ আৰু অধিবক্তাই কৈছে যে জুবিন গাৰ্গে ন্যায় পাবলৈ হ'লে এখন ফাষ্ট ট্ৰেক আদালতৰ প্ৰয়োজন। আৰু নহ'লে জুবিন গাৰ্গে যদি ন্যায় পায়, এনেকৈ যদি কেছটো চলি থাকে আৰু 20 বছৰ পিছতহে প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পাব, আৰু সেইটো ইমান গেৰেণ্টি নাই যে পাব বুলি ইমান কনফাৰ্ম ক'ব নোৱাৰে যে ন্যায় পাবহে। বৰ্তমান জুবিন গাৰ্গৰ যোনটো হত্যা হৈছিল, সেই হত্যাৰ আটাইবোৰ প্ৰমাণ পৰিস্থিতিগত বুলি কৈছে। আৰু এনে সাক্ষ্য আটাইতকৈ দুৰ্বল বুলি ভবা হয়। এনে সাক্ষ্য আদালতত প্ৰমাণ কৰাটো আটাইতকৈ কঠিন, এই কথা অধিবক্তাই কৈছে। এনে পৰিস্থিতিত আটাইকেইজন অভিযুক্তই অতি সোনকালে বিনা চৰ্তে খালাচ পাব। আৰু কি ক'ম, শুনাই দিলোঁ আপোনালোকক। কি হ'ব জুবিন গাৰ্গৰ ন্যায় বিচাৰ। আৰু এই মন্তব্য কোনে কৰিছে? অধিবক্তা সঞ্জীৱ গগৈয়ে কৰিছে এই বিস্ফোৰক মন্তব্য। এতিয়া আপোনালোকক প্ৰমাণ সহকাৰে দেখাই দিছোঁ, আপোনালোকৰ মন্তব্য আগবঢ়াওক যে প্ৰাণৰ শিল্পীগৰাকীৰ যোনটো কেছ চলি আছে, বৰ্তমান সেই কেছটো ইচ্ছাকৃতভাৱে দেৰি কৰি থকা ইতিমধ্যে অভিযোগ আহি পৰিছে। আৰু শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, নন্দেশ্বৰ বৰা, পৰেশ বৈশ্য, সন্দীপ বনগা, প্ৰমিত প্ৰভা, শেখৰ জ্যোতি আৰু তেখেতসকলে বৰ্তমান জামিন আবেদন দিছিল। আৰু তেখেতসকলৰ জামিন আবেদন ইতিমধ্যে সত্ৰ ন্যায়াধীশৰ আদালতে নাকচ কৰিলে। আৰু সন্দীপ বনগাক আৰু সিদ্ধাৰ্থ শৰ্মাই নিজে প্ৰত্যাহাৰ কৰিলে জামিন আবেদন। কাৰণ গম পায় যে মুকলি আকাশৰ তললৈ গ'লে আমাৰ অৱস্থা কি হ'ব, আমাৰ জীৱনটো কিমান সুৰক্ষিত হ'ব, এই কথা তেখেতসকলে গম পায় আৰু তেখেতসকলে নিজে প্ৰত্যাহাৰ কৰিছিল। কিন্তু জুবিন গাৰ্গে উপযুক্ত ন্যায় বৰ্তমান পাবনে, অৰ্থাৎ পালেনে, অৰ্থাৎ পাব কেতিয়া? বৰ্তমান জুবিন গাৰ্গৰ কেছটো বৰ্তমানতো দেৰি কৰি থকা হৈছে। কিন্তু জুবিন গাৰ্গে ন্যায় নোপোৱা আজি 5 মাহ সম্পূৰ্ণ হ'ল। কিন্তু বহুত মানুহে যে জুবিন গাৰ্গে ন্যায় পালেনে, অৰ্থাৎ মৃত্যু কেনেকৈ হৈছিল বা হত্যাকাৰী চিনাক্তকৰণ কৰাৰ পাছতো যে জুবিন গাৰ্গে ন্যায় পোৱা নাই, এই কথাটো এতিয়া সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ গ'ল। চাকৰিত ব্যস্ত চাকৰিয়ালসকল, ব্যৱসায়ত ব্যস্ত ব্যৱসায় কৰাসকল, মাষ্টৰসকল স্কুলত ব্যস্ত, চাকৰি কৰাসকল চাকৰিত ব্যস্ত, বা সেনা বাহিনী হওক বা কিবাই হওক, মুঠতে সকলো নিজৰ নিজৰ কামত ব্যস্ত হৈ গ'ল। কিন্তু যিবোৰ জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী, তেখেতসকলে এতিয়াও জুবিন গাৰ্গক পাহৰিব পৰা নাই, অৰ্থাৎ পাহৰিব বিচৰা নাই। মই কাকো সমালোচনা কৰিব অহা নাই, মই চাকৰি ব্যৱসায় বা এইবোৰ একো সমালোচনা কৰিব অহা নাই। মই এটাই কৈছোঁ যে সকলোবোৰ নিজৰ নিজৰ কামত ব্যস্ত হৈ গ'ল। আৰু সেই অনুসৰি জুবিন গাৰ্গৰ ন্যায় কথাটো অৰ্থাৎ পাহৰি গ'ল বহুতে। আৰু এইটো কোনো মিছা কথা নহয়, এইটো সঁচা কথা। কাৰণ জুবিন গাৰ্গে যদি ন্যায় নাপায়, তেতিয়া আপুনি যদি মৰে বা মই মৰোঁ, আপোনাৰ যদি সন্তানটো মৰে, তেতিয়াহ'লে ন্যায় পামনে আমি? আজি জোনমণি ৰাভাই ন্যায় পালেনে? আজি অভিজিত নীলোৎপলে ন্যায় পালেনে? 2018 চনত যোনটো ঘটনা সংঘটিত হৈছিল কাৰ্বি আংলঙত, আজি তেখেতসকলে ন্যায় পালেনে? নাই পোৱা। 2026 বৰ্ষলৈকে তেখেতসকলৰ কেছ চলিল। শেষৰটো শুনানি তেখেতসকলৰ জানুৱাৰী মাহৰ কিমান তাৰিখে হৈছিল যে অভিজিত নীলোৎপলৰ ঘটনাটো সংঘটিত হৈছিল কাৰ্বি আংলঙত। বৰ্তমান তেখেতসকলৰ শুনানিটো 2025 বৰ্ষৰ জানুৱাৰী মাহত শেষ হৈছে। কিন্তু তেখেতসকলেও ন্যায় নাপালে, জোনমণি ৰাভাও ন্যায় নাপালে, আৰু জুবিন গাৰ্গেও ন্যায় নোপোৱাৰ দিশত আগবাঢ়ি গৈ আছে। তেন্তেহ'লে ন্যায় প্ৰক্ৰিয়াটো ওপৰত আপোনালোকৰ বিশ্বাস, আপোনালোকৰ আস্থা থাকিবনে? আৰু অভিনেতা যতীন বৰাই কৈছিল, মই যদি জুবিন গাৰ্গৰ চিনেমাত গান নাগালোহেঁতেন, মই যদি জুবিন গাৰ্গৰ চিনেমাত নাথাকিলোহেঁতেন, অৰ্থাৎ মোক যদি নল'লেহেঁতেন, আজি হয়তো যতীন বৰা বুলি মোক চিনি নাপালেহেঁতেন। আৰু কৈছে জুবিন গাৰ্গে যদি ন্যায় নাপায়, অভিধানৰ পৰা ন্যায় শব্দটো আঁতৰাই দিব লাগে বুলি কৈছিল
অভিনেতা যতীন বৰাই। আপোনালোকৰ মন্তব্য জনাবলৈ নাপাহৰিব, যাতে জুবিন গাৰ্গে ন্যায় পাওক আৰু তেখেতসকলে আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ আৰু হত্যাকাৰীৰ উপযুক্ত শাস্তি সদায় বিচাৰিছোঁ, সদায় বিচাৰিম। আৰু সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰক, দ্য নয়ন পুষ্পাকক। আমাৰ অফিচিয়েল ফেচবুক পেজ নয়ন মনিটাইজ পেজটো ফ'ল' কৰিব। আৰু জুবিন গাৰ্গৰ যদি আপুনি প্ৰকৃত অনুৰাগী তেন্তে হ'লে এইটো ভিডিঅ' 10জন ব্যক্তিলৈ শ্বেয়াৰ কৰক, যাতে জুবিন গাৰ্গে সত্যশুদ্ধ ন্যায় পায়, অৰ্থাৎ সত্যশুদ্ধ ন্যায় পায় আৰু সেই কালপিতকেইটাক উপযুক্ত শাস্তি দিয়ে আৰু সেই ধুৰন্ধৰ প্ৰৱাসী অসমীয়াকেইটাক গ্ৰেপ্তাৰ কৰে সোনকালে। আৰু ন্যায় পাব লাগিব আৰু ন্যায় বিচাৰক। ন্যায় বিচৰাটো আমাৰ দায়িত্ব আৰু মোক বিতৰ্কলৈ টানি নিয়াৰ প্ৰয়োজন নাই। মই ন্যায় বিচাৰিছোঁ আৰু বৰ্তমান ন্যায় পাব লাগিব। আৰু হত্যাকাৰী চিনাক্তকৰণ কৰাৰ পাছতো, ইমানখিনি তথ্য, ইমানখিনি সাক্ষ্য, ইমানখিনি প্ৰমাণ পোৱাৰ পাছতো আজিলৈকে কিহৰ কাৰণে জুবিন গাৰ্গে ন্যায় পাবলৈ সক্ষম নহ'ল? ন্যায় পাব লাগিব আৰু ন্যায় প্ৰতিষ্ঠা হ'ব লাগিব। আজি গৰিমা শইকীয়া গাৰ্গে খুব প্ৰকাশ কৰিছে সামাজিক মাধ্যমত যে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ পৰিল সোণাপুৰ ক্ষেত্ৰত, কিহৰ কাৰণে? আৰু সোণাপুৰ ক্ষেত্ৰত এতিয়াও নতুন ৰূপ পাবলৈ সক্ষম নহ'ল। আৰু জুবিন গাৰ্গে উপযুক্ত ন্যায় পাওক। দাদা ভালে থাকক আৰু দাদাৰ আত্মাৰ চিৰশান্তি আকৌ এবাৰ কামনা কৰিলোঁ। আজিলৈ ভিডিঅ' মানে টাটা বাই বাই, জয় অসম, জয় জুবিন দা।